যোৱা পৰহি ধেমাজি জিলাত সংঘটিত হৈ যোৱা ঘটনাক লৈ সমগ্ৰ অসম কঁপি গৈছে আৰু এনেকুৱা নিঃসংগভাৱে হত্যা কৰিছে দুজনী ছোৱালীক, যোন কেইগৰাকী ছোৱালী মৰিধল কলেজৰ ছাত্ৰী আছিল আৰু সেই ছাত্ৰীগৰাকীক দাহে ঘপিয়াই হত্যা কৰাটো নিঃসংগভাৱে হত্যা কৰা হত্যাকাৰীজনক আমি ইমানেই কঠোৰ শাস্তি দিয়ে তেওঁক যাতে ফাঁচি দিয়ে, আমি সেইটোকে বিচাৰোঁ। নন্দিতা আমাৰ মাজত আছে আৰু নন্দিতা থাকিব। কিছুমান নিউজ চেনেলৰ কিছুমান সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে নন্দিতা আৰু নাই, কিন্তু নন্দিতা আমাৰ মাজত আছে আৰু নন্দিতা থাকিব। আৰু আপোনালোকে ভগৱানক প্ৰাৰ্থনা কৰক, আশীৰ্বাদ কৰক যাতে তেওঁ বা তাই আমাৰ মাজত সদায় থাকে আৰু সদায় থাকিব। আৰু তাক লৈ দেউতাকে কি মন্তব্য দাঙি ধৰিছে মই আপোনালোকৰ আগত শুনাব বিচাৰিছোঁ। দেউতাকে কি কৈছে চাওঁ আহক। মেডিকেলতে আছোঁ। ছোৱালী বৰ্তমান এতিয়া ঠিকেই আছে। বিভিন্ন চেনেলে বিভিন্ন ধৰণৰ উলিয়াই আছে। সকলোৱে আমি আহ্বান জনাইছোঁ, সকলোৱে প্ৰাৰ্থনা জনাওক তেখেতৰ সুস্বাস্থ্যৰ কাৰণে সকলোৱে যাতে এগছি বন্তি আগবঢ়ায়, সেয়ে সমস্ত ৰাইজৰ চৰণত আমি সেই পিতৃয়ে কাতৰে প্ৰাৰ্থনা জনাইছোঁ। শইকীয়া মোৰ ভণ্টি হয়। আমি এতিয়া বৰ্তমান ব্ৰহ্মপুত্ৰ মেডিকেলত আছোঁ, কিন্তু কিছুমান চেনেলে আপোনাৰ বিভিন্ন ধৰণৰ ভুৱা প্ৰচাৰ কৰি আছে যে তেওঁ বৰ্তমান আৰু নাই আমাৰ মাজত, কিন্তু এইটো ডক্টৰে এতিয়ালৈকে কোনো ধৰণৰ সেইখনে হয়, তেওঁ অলপ ক্ৰিটিকেল অৱস্থাত আছে, এই ডক্টৰে সেই বুলিয়ে কৈছে। বাকী এতিয়ালৈকে ডক্টৰে একো মৰিলে বুলি বা কিবা হ'ল বুলি এতিয়ালৈকে ডক্টৰে আমাক কোৱা নাই। গতিকে আপোনালোকে যেন ভুৱাকৈ কথা কিছুমান উলিয়াই নাথাকে। আৰু তাকে লৈ মৰিধল কলেজৰ ছাত্ৰ সমাজে উত্তাল কৰি তোলে ৰাষ্ট্ৰীয় ঘাইপথ, আৰু সেই ৰাষ্ট্ৰীয় ঘাইপথতে তেওঁলোকে দাবী জনাইছে যে এই যোনজন দোষী কঠোৰৰ পৰা কঠোৰ শাস্তি পায় যেন তাক লৈ মন্তব্য দাঙি ধৰিছে। আজি আপোনালোকে ছ'চিয়েল মিডিয়া ক'ত দুইমণি ন্যায় পাব লাগিবই আৰু দুখীয়ে ফাঁচি পাব লাগিবই। এজন ব্যক্তিৰ কাৰণে কিন্তু আমাৰ মৰিধল মহাবিদ্যালয় কেতিয়াও চুবুৰীয়া নহয়। আমাৰ মৰিধল বিদ্যালয় আমাৰ কলিজা, আমাৰ আপোন, আমাৰ কলিজা হয়। মৰিধল কলেজ কেতিয়াও চুবুৰীয়া নহয়। আজি কমচে কম 30 বছৰৰ ওপৰ পাৰ কৰিলে, কমচে কম 30ৰ পৰা 35 বছৰ পাৰ কৰিলে কলেজখন ইষ্টাব্লিছ হোৱা, কিন্তু কলেজখনত এনেকুৱা এটা ঘটনা নঘটিল যোনটো ঘটনাই আজি সমগ্ৰ মৰিধল নহয়, সমগ্ৰ ধেমাজি নহয়, সমগ্ৰ অসমক কঁপাই গ'ল। আৰু সেইবাবে ছাত্ৰ সমাজে ক'ব বিচাৰে যে মৰিধল কলেজখনক আপুনি বদনাম কৰিব নিবিচাৰিব, মৰিধল কলেজখনক আপোনালোকে এনেকুৱা বুলি নাভাবিব। এজন মানুহৰ বাবে গোটেই কলেজখন বেয়া হ'ব নোৱাৰে। আৰু সেইটো কাৰণে সকলো প্ৰাক্তন ছাত্ৰ সমাজে ক'ব বিচাৰে যে মৰিধল কলেজখনৰ পৰাই আমি আজি এনেকুৱা এটা পৰিস্থিতি পাইছোঁহি, এনেকুৱা এটা জীৱন গঢ়িব